নমস্কাৰ এছ এ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। তামোলপুৰলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তামোলপুৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু ভৰু আৰু 4 মে'ত বড়ো সাহিত্য সভাৰ কাৰ্যসূচীত অংশ ল'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আৰু সভাগৃহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটো হৈছে ঈদৰ পাক্ষণত গোৱালপাৰাত শোকাবহ ঘটনা আৰু ঈদৰ বজাৰ কৰা নহ'ল 2 ভাতৃৰ। পথ দুৰ্ঘটনাত তিতাতে প্ৰাণ হেৰুৱালে ৰহিম আৰু চাহিদুলে। গোৱালপাৰাৰ ঢেকদুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেলেৰে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে গছত আৰু তাৰ পিছতেই তিতাতে নিহত হয় বাইক আৰোহী 2জন। দৰ্শকসকল আজিৰ 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। মুছলমান সমাজলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুছলমান সমাজত থকা বহু বিবাহ প্ৰথা বন্ধ হ'ব লাগে বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু মুছলমান ভাতৃ ভগ্নী আৰু ছোৱালীসকলৰ বাবে এই পদক্ষেপৰ প্ৰয়োজন আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আৰু বহু বিবাহে মুছলমান মহিলাৰ মৌলিক অধিকাৰ কাঢ়ি লয় আৰু মুছলমান মহিলাসকলৰ বাবে ভাৰতত হ'ব লাগে ইউনিফৰ্ম চিভিল কোড আৰু ইয়াৰ ফলত বিবাহ বিচ্ছেদ নকৰাকৈ একাধিক মহিলাক বিয়া পাতিব নোৱাৰিব মুছলমান লোকে আৰু হিন্দু লোকসকলে ইউনিফৰ্ম চিভিল কোড মানি চলে আৰু হিন্দু লোকসকলে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰাব নোৱাৰে আৰু ইছলাম পাৰ্চনেলৰ মতে মুছলমান পুৰুষে 3-4 গৰাকীক বিয়া কৰাব পাৰে আৰু তাৰ বাবে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।